Hello everyone, welcome to my new vlog. আৰু আজি মই এতিয়া আছো কাৰণ আজি প্ৰগ্ৰাম আছে মোৰ দাইখিনি কাটিব লাগিব আৰু পিছফালে আছে হিৰক আজি হিৰকে চুলি কাটিব ফাৰ্ষ্ট টাইম ছুটি পিন্ধিছো কভাৰে পিন্ধাই দি আছে হিৰকৰ আমি এটা ৰেডি পুৰা গোটেইকেইটাই ধুতি চুটি পিন্ধি পেলাই প্ৰগ্ৰামত যাবলৈ ৰেডি হ'লো এই হিৰক ক'ৰবাত ধুতি খুলি গ'ল নেকি নাই তো ময়ো পিন্ধি লৈছোঁ তো এতিয়া আমি যাম প্ৰগ্ৰামত কাৰণ তাতে 12ৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া বৰ্তমান 9টা বাজি আছে গোটেইকেইটা আছোঁ এই অমিও নিপিন্ধিলা অলপ প্ৰগ্ৰামত যাওঁ তাত কি হয় গোটেইখিনি বস্তু দেখাম আহি পালোঁ প্ৰগ্ৰামত ষ্টুডেণ্টবিলাকো আহি পালেহি এংকৰ হ'ল চিডিউল হ'ল হৈ গৈছে অঁ মানে মোৰ এংকাৰৰ কাৰণে অকণমান প্ৰস্তুতি চলাই আছোঁ মই উপস্থিত হৈছেহি অলপ পিছত আমাৰ এই প্ৰগ্ৰামটো ষ্টাৰ্ট হ'বহি এইবোৰ বাকী বস্তু তলত থোৱা বাকী বস্তুবিলাক তলত থোৱা এনেকৈ দিয়ক বাকী বস্তুবিলাক তলত থোৱা আমি গিফ্টবিলাক এনেকৈ ৰেডি কৰি থৈছোঁ আৰু গামোচা জাপি আছে ধুনীয়াকৈ জাপি পেলাই ইয়াত আধা থবা আৰু ইপিনে আধা থবা গম পাইছা টেবুলত যাতে গোটেইখিনি কভাৰ হৈ যায় হা ভাল খবৰ আমাৰ কাৰণে কাৰণ CM ছাৰে আমাক ভিডিঅ' ক্লিপটো পঠাইছে আমাৰ তেখেতে কালি 15 আগষ্ট কাৰণে আহিব নোৱাৰে তো তেখেতে ভিডিঅ' ক্লিপটো পঠাই দিছে আমাক উইচ কৰিছে আমাৰ NGOটোক আৰু যোনটো প্ৰগ্ৰাম হৈ আছে আমাৰ সেই প্ৰগ্ৰামটোৰ বিষয়ে দোহাৰ কৈছে তো এজন গেষ্ট ইতিমধ্যে আহি পাইছে মই ৰাতি 4 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি সকলো ইয়াত একত্ৰিত হৈছোহি On this occasion, sign language is very important as it is designed to achieve cognitive development. It also helps us in improving the social skill and getting access to information and communication. এতিয়া যোনটো প্ৰগ্ৰাম তো মেইন প্ৰগ্ৰামৰ উদ্দেশ্য মই আপোনাৰ এটা পাৰফৰ্ম কৰিব তো মই ধন্যবাদ জনাইছোঁ এই NGOটোক মোক মাতি অনাৰ বাবে জনাব আমাৰ ইফতিকাৰ হুছেইনে এতিয়া গোটেই ষ্টুডেণ্টখিনি খাবলৈ আহিছে ডাইনিং হলত আছোঁ মই
ধন্যবাদ। এতিয়া আমাৰ মাজত কবিতা আবৃত্তি কৰিব কংকনা কাশ্যপ, আৰু ইয়াৰ পিছতে আমাৰ যি অনুষ্ঠান সামৰণি মাৰিম। তৰে কেৰুৱা মাজত শুকুলা তলত শ্যামল আছে। প্ৰগ্ৰাম এতিয়া চেঞ্জ হ'লেই, এতিয়া ফিফ্থ এনিভাৰ্চাৰীৰ কাৰণে যি কেক আনিছিলে সেই কেকটো কাটিলে। ত' আমাৰ প্ৰগ্ৰাম এতিয়া ইয়াতে চেঞ্জ হৈছে।